हेलो কি খবৰ ভাত পানী খোৱা হ'লে নাই বাৰু আপোনালোকৰ আমাৰ হোৱা নাই বনাবলৈ আহিছোহে নহলে ছোৱালীজনীয়ে নপঢ়ে পঢ়াত বহুত ফুংফাং কৰিছে অনলাইন ক্লাছ বুলি সেই অনলাইন ক্লাছটো এটেণ্ড কৰে তাৰ পাছত আৰু পঢ়া শুনা নাই গতিকে অকমান দেৰিকে ভাত বনাবলৈ আহিছো ৰাতি বনাবলৈ স্পেশাল একোৱে নাই মাছৰ মাথা দুটুকুৰামান আছে আৰু ফিছা এটুকুৰা আছে তাকে মানে এটা নিজে মানে কিবা ৰেচিপি এটা বনাইছো মানে নিজৰ কিবা এটা কৰি মানে বনাম টেষ্টি হ'বই লাগিব কাৰণ সৰু ছোৱালীজনীয়ে মোৰ কিবা টেষ্টি নহ'লে নাখায় ভাল হ'বই লাগে আৰু ডাঙৰ যদি প্ৰব্লেম নাই তাই বাটাৰ আন্দা হ'লে চলি যায় আৰু বাটাৰ আন্দা আৰু হেৰি দালি মোৰ একেবাৰে প্ৰব্লেম নাই মই খোৱাৰ লগত কিবা এটা পালেই হৈ গ'ল মানুহজনৰ অকণমান আছে অকণমান টেষ্টি লাগে তেওঁক গতিকে মই ভাবিলোঁ কেনেকৈ বনাওঁ আপোনালোকৰ লগতো দেখাওঁ মাছৰ মাথা মানে কিবা কিবি লৈ লৈছোঁ আৰু মাছৰ মাথা লগত বনাবলৈ আৰু চাওকচোন কেনেকৈ বনাওঁ এয়া এইটো মগজ বুলি কয় দেই এই বাদাম কিচমিচ এইখিনি মই পিচি ল'ম তাৰপাছত এয়া আছে অকণমানকৈ বনাম নহয় এটা বিলাহী আলু দুটা লৈ লৈছোঁ আৰু ইয়াৰ লগতে বনাম চাই থাকক আপোনালোকে আকৌ লগ পাই আছোঁ এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম পিচি পেলাই আৰু বিলাহী আলুৰ লগত বনাম মোৰ যোগাৰখিনি হৈ গৈছে এতিয়া মই এইখিনি বনাম মই এয়া আদা নহৰু লং ইলাচি শুকান জলকীয়া এটাহে লৈছোঁ বাৰু কেঁচা জলকীয়া মই ঠাৰিৰে সৈতে দি ভাল পাওঁ দালচেনি পিঁয়াজ নিমখ এয়া মাছৰ মাথা এয়া সেইখিনি মই পিচি লৈছিলোঁ যে বাদাম মগজ আৰু এয়া কিচমিচৰ পেষ্ট তাৰপিছত এয়া তেল গৰম হৈ আছে মই এতিয়া চাই থাকক আপোনালোকে মই কেনেকৈ বনাওঁ বনাই আছোঁ খাবলৈ কেনেকুৱা হয় ভালেই হ'ব লাগে মোৰ অন্য কথা নাই মোক বাৰ্বি ভাতকেইটা যদি খায় সেইটো ডাঙৰ কথা নহ'লে তাই বহুত গেজু গতিকে মই বনাই আছোঁ আপোনালোককো দেখুৱাই আছোঁ এয়া মই দি ল'ম এতিয়া তেলত গৰম তেলত দালচেনি লং ইলাচি শুকান জলকীয়া দি ল'লোঁ তাৰপাছত এয়া পিঁয়াজখিনি দিম চকুত পৰিব বুলিও ভয় লাগে যে আঁতৰ পৰা দিছোঁ আৰু এয়া মই দি ল'লোঁ তাৰ পাছত দিম আদা নহৰু বেছি লোৱা নাই কাৰণ বেছিকৈ নবনাওঁ না অকণমান তেজপাতটো দিবলৈ থাকিলে তেজপাতটো দি লওঁ এতিয়া মই নিমখখিনি দি দিম মানে নিমখ মই তেলতে দিওঁ তেলতে দিলে দি ভাল পাওঁ পিছত দিয়াতকৈ জোখমতে দি দিওঁ আৰু এতিয়া মোৰ হৈ গৈছে তাৰপাছত দিম হালধি তেলতে দিম
আৰু দিম অকণমান বাটাৰ। এই মছলাখিনি প্ৰায় হৈ গৈছে আৰু এতিয়া দিম মই ইয়াত আলু আৰু বিলাহী যে বইল কৰি থৈছিলোঁ ইয়াত দিম। এতিয়া মই বিলাহীটো দি ল'লোঁ ফাৰ্ষ্ট। আলুখিনিও দি ল'লোঁ। আপোনালোকে এনেদৰে ট্ৰাই কৰিবচোন ঘৰত। এনেকৈ চবেই বনাব জানে আমি, তথাপিতো মোৰ মতেৰে এবাৰ বনাই খাই চাবচোন বাৰু। অকণমান ঢাকি দিছোঁ, এইখিনি অকণমান হৈ লওক। তাৰপাছত মই এই বাদাম খিচমিচৰ পেষ্ট যে কৰি থৈছোঁ মগজ এইবিলাকৰ দিম। এতিয়া মই এই পেষ্টখিনি দি দিম। এইয়া মোৰ হৈ আছে, এইয়া চফ্টৱেৰ নিচিনা হৈছে আৰু অলপ গ্ৰেভি টাইপত বনাম এইখিনি। এতিয়া মই ইয়াত এইয়া মাছৰ মাথাখিনি দি দিম। এইয়া অকণমান পানী দি দিম এতিয়া। এয়া মোৰ চব্জি উতলি গ'ল। কি বুলি কয়, মাছৰ মাথা আৰু কাজু খিচমিচ বাদামৰ পেষ্ট দি পেলাই মগজ দি পেলাই বনাইছোঁ বিলাহী আলুৰ লগত। কিন্তু ইয়াত বিশেষকৈ মই জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই, কাৰণ ছোৱালীজনীয়ে জ্বলা হ'লে খাব নোৱাৰে, সৰু ছোৱালীয়ে বাৰ্বিয়ে, সেইটো কাৰণে জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই। কিন্তু এনেকৈ কেঁচা জলকীয়া দিছোঁ, কেঁচা জলকীয়া অলপ ফালি ফালি। কিন্তু দেখিবলৈ ধুনীয়া লাগিছে, খাবলৈও টেষ্টি হ'ব। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিব। মোৰ ৰেচিপিটো কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। ইউটিউবত মই একেবাৰে নতুন, গতিকে আপোনালোকে কমেণ্ট কৰি জনাব যে কি আৰু যদি কিবা ধুনীয়াকৈ বনাব পাৰি বা মোৰ বনোৱাটো হৈছেনে নাই সেইটো কথা। আৰু দেখুৱাই আছোঁ। ভাবি কি কৈছা? তুমি দুষ্ট নেকি? মামি আজি তোমালৈ চোৱা মামী তোমালৈ আজি টেষ্টি বনাইছে, খাবা না? খাবা? গুড গাৰ্ল। এইয়া বাৰ্বিয়ে দুষ্ট কৰি আছে দেই, বেছি এতিয়া আহিব বাৰ্বিৰ বেটা, মানে বা, হয়নে? বা আহিব, বাক মাতিছোঁ। বা আহি পেলাই ক'ব এতিয়া কি বাৰ্বি দুষ্ট কৰিব লাগে নে নালাগে। নাই কোৱা ন? তাৰপাছত এয়া মোৰ হৈ গ'ল আজি ৰেচিপি। আপোনালোকৰ কেনেকুৱা লাগিল জনাব। আৰু এটা কথা কওঁ, মই ইউটিউব চেনেল যে খুলিছোঁ, বহুতে ভাবিব পাৰে যে এজনী আৰু কাম নাই ইউটিউব খুলিছে, কিনো নজনা কথাটো এইটো বনাইছোঁ এইটো বনাইছোঁ দেখুৱাইছে। এইটো মানে কি নিজৰ মাইণ্ডটো বিজি ৰাখিছোঁ, সেইটোৱে। লকডাউন তাতে দেশৰ পৰিস্থিতি যিহে চলিছে, যি বা কিবা কিবি সৰু সুৰা কাম কৰোঁ। ময়ো LIC এজেঞ্চিয়ে চলাই আছিলোঁ, এতিয়া সেইটো বন্ধ হৈ আছে, কাৰণ ইমান মানে ফোনতে হেৰি কৰাও সম্ভৱ নহয়। গতিকে ব্যস্ত কেনেকৈ থাকিম, সেইকাৰণে ইউটিউব চেনেল খোলা। আৰু এইটো ভালো দিয়কচোন, আমাৰ গোটেইখিনি দৈনন্দিন কাম কাজ যেনেকৈ কৰোঁ সেইখিনি প্ৰতিদিনে দেখুৱাই যাব পাৰিলে আগলৈ আমি সেইখিনি আমাৰ মেমৰি হিচাপে থাকি যাব, আৰু আমি সেয়াকে চাব পাৰিম আৰু যে মই এইটো সময়ত এইটো কৰিছিলোঁ, এইটো সময়ত এইটো কৰিছিলোঁ, এইটো মোৰ ইউটিউব চেনেল আছে, এইখিনি কথা। তাৰপিছত এতিয়া মোৰ ডাঙৰ ছোৱালী আহি পালেহি, সেইজনী তাই পঢ়াত অকণমান বদমাচি কৰে দেই, পঢ়াত মানে মন নাই।
মোবাইলটো বেছিকৈ চায় আৰু মই আজি সিহঁতৰ কাৰণে ইয়াত টেষ্টিকৈ বনাইছোঁ মাছৰ মাথা গ্ৰেভি টাইপত গতিকে আপোনালোকক কেনে লাগিলে ক'বচোন কমেণ্ট কৰি মই যে নতুন ইউটিউবত সেইটো কাৰণে মই একো নাজানিবও পাব ভুলে শুদ্ধ যি কৈছোঁ ভুললৈ ক্ষমা কৰিব আৰু যদি কিবা নাজানো সেইটো আপোনালোকেও কমেণ্ট কৰি জনাই দিব যে এইটো হোৱা নাই এইটো হৈছে এনেকুৱা ঠিক আছে বাই বাই সাবস্ক্ৰাইব কৰিব আজিলৈ এৰিছোঁ আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়া মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই যাব বেল আইকনটো প্ৰেছ কৰি থ'ব ওপৰৰ বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু কেনে লাগিলে আকৌ কৈছোঁ জনাবচোন মোৰ ৰেচিপিটো আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আকৌ বাৰ্বিৰ জুই পাৰি জুতি আছাম চেনেলত লগ পাই আছোঁ বাই বাই গুড নাইট